Hey guys, welcome to my another vlog. এটা কথা জানে না আপোনালোকে পানীৰ কাৰণে মানুহৰ শৰীৰত বহুত নানান ধৰণৰ বেমাৰ আজাৰ হয় তো আজি এটা মই বস্তু এটা লগাম মোৰ কিচেনত তো আপোনালোকে দেখা পাব তো ভিডিওটো বেছি দীঘল নকৰো বলকতে ভিডিওটো আৰম্ভ কৰো বৰ্তমান মই আছো মোৰ ৰুমৰ পৰা যাই আছো ৰব কিচেন লৈকে ৰব দৰ্জাটো খুলি লওঁ লাহেকে যাই আছো কিচেন লৈকে তো কিচেনত লগাই আছে তো আপোনালোকক দেখাই আছো চাই থাকিব ভিডিওটো আগলৈকে এই দাদাজনে ফিটিং কৰি আছে ফিটিং হোৱাৰ পাছত ভাল লাগিব দেখিবলৈ চাই থাকিব আগলৈকে Water purifier, আপোনালোকে ল'ব পাৰে আমি ইনষ্টল কৰি আছো এটোৰ প্ৰাইস 90,000 সৰি আৰু 28,000 লৈকে আছে আপোনালোকে ল'ব পাৰে প্ৰডাক্ট ওয়াইজ আমাৰ প্ৰাইস বিলা হয় 9 স্টেজ 10 স্টেজ এনেকুৱা প্ৰিমিকেশন স্টেজ থাকে আমাৰ ভিতৰত আৰু আপোনাৰ এন্টিঅক্সিডেন্ট টেকনলজি আছে প্লাস ব্ৰেকফাষ্ট ইভেন ফটো নাই মানে আপোনাৰ একুৱাগাৰ্ডত নাই কেণ্ডত নাই এটো টেকনলজি আমাৰ আছে এন্টিঅক্সিডেন্ট প্লাস ব্ৰেকফাষ্ট সিস্টেম তো গাইস লগোৱা হৈ গল এতিয়া গ্লাস পানী খাই কিনে টেষ্ট কৰি কিনে আপোনালোকক জনাই আছো কেনেকা লাগে গম পাইছে চাই থাকক মিঠা লাগে মিঠা মিঠা পানী ভাইটি চেনেলটো চাই থাকে গতিকে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব